শ্বহীদ প্ৰণামো তোমাক। কবিতাৰ শিৰোনাম বীৰ জোৱান। সীমা কলিতাৰ কথাৰে আৰু ৰিংকুনাথৰ আবৃত্তিৰে শ্বহীদসকললৈ এটি কবিতা। হে বীৰ জোৱান, তোমাক জনাইছো প্ৰণাম। তোমাৰ এই ত্যাগে কৰি আছে আয়ে ৰক্ষা। শ্বহীদ প্ৰণামো তোমাক। কেতিয়া শেষ হ'ব এই যুদ্ধ? দুদিনীয়া জীৱনৰ এই ৰক্তৰ বৃষ্টি শেষ হ'ব জানো? কিমান শ্বহীদৰ ৰঙা তেজ বুৱাব? মানুহ মানুহৰ বাবে যেন হৈ গৈছে নানাবৰ সদিশ। ভাগৰিছো আৰু কিমান সহিম, আৰু নোৱাৰো শুনিব শ্বহীদ প্ৰেমীৰ কান্দোন, আৰু নোৱাৰো দেখিব ৰক্ত সনা জোৱানৰ নশ্বৰ দেহ। সুমতি দিয়া ভগৱান, সুমতি দিয়া। শ্বহীদ প্ৰণামো তোমাক। শ্বহীদ প্ৰণামো তোমাক। শ্বহীদ প্ৰণামো